Hello everyone, পূজা সকলোৰে ভালদৰে গ'ল নহয় জানো আজি আপোনালোকৰ বাবে ইলিশ মাছৰ লগত সৰিয়হ আৰু মগজ দি বনোৱা এটা সুন্দৰ ৰেচিপি লৈ আহিছো তেতিয়াহলে একেবাৰে দেৰি নকৰি ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰো এই ৰেচিপিটো বনাবলৈ প্ৰথমেই লাগিব মোক কেইপিছমান ইলিশ মাছ লগতে লৈছো মই দুটা বিলাহী আপোনালোকে নিশ্চয় দেখিছে এই ইলিশ মাছৰ পিচবিলাক ইয়াতে কিছুমান গোল গোল ধৰণৰ অকমান ডিজাইন নিচিনা থাকে আৰু এই ইলিশ মাছবিলাকৰ অকমান স্মেল এটাও থাকে নেক্সট লৈছো মই দুটা মিডিয়াম সাইজৰ পিয়াজখিনি মই কাটি লৈছো নেক্সট লৈছো দুখিলা তেজপাত এয়া হৈছে মগজ আৰু সৰিহৰ এটা পেষ্ট দুইটা মিক্স কৰি বনালে বিৰাটে টেষ্ট লাগে লগত লৈছো মই মান ধনিয়া আৰু কিছুমানে এয়া নগা ধনিয়া বুলিও কয় আৰু নেক্সট মই লৈছো আদা নহৰু এতিয়া আহকচোন ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰো এতিয়া প্ৰথমে মই কেৰাহীখনত অলপমান তেল দিছো তেল ইয়াতে অলপ কমকৈ দিছো কাৰণ ইলিশ মাছ ফ্ৰাই কৰিলে যথেষ্ট পৰিমাণৰ তেল ওলাই এতিয়া মই মাছ কেইডোখৰ ফ্ৰাই কৰি লম এতিয়া মাছ কেইডোখৰ ওপৰত অকমান নিমখ ছটিয়াই দিম মই ইয়াতে মাছখিনি বহুত বেছি ফ্ৰাই নকৰো মই এতিয়া হাফ ফ্ৰাই কৰি পেলাই মাছখিনি উঠাই লম এতিয়া মোৰ ইলিশ মাছখিনি হাফ ফ্ৰাই হৈ গ'ল মাছ ফ্ৰাই কৰাৰ পিছতো যথেষ্ট পৰিমাণৰ তেল ওলাই গ'ল এতিয়া মই একেখিনি তেলতে তেজপাত কেইখিলা দি দিম আৰু লগতে মই এতিয়া এড কৰিম মই কাটি লোৱা পিয়াজ কেইটা এতিয়া মই পিয়াজখিনি গোল্ডেন ব্ৰাউন নোহোৱালৈকে মই ভাজি থাকিম এতিয়া পিয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গ'ল নেক্সট মই ইয়াতে এড কৰিম আদা নহৰুখিনি আৰু এতিয়া পিয়াজ আৰু আদা নহৰুখিনি মই খুব ভালদৰে মিক্স কৰি দিম প্ৰায় মই 1-2 মিনিট মান এনেদৰে ভাজি থাকিম নেক্সট মই এতিয়া এড কৰিম সৰিয়হ আৰু মগজৰ পেষ্টখিনি এতিয়া পিয়াজৰ লগত এই পেষ্টখিনি মই খুব ভালদৰে মিক্স কৰি দিম নেক্সট মই ইয়াতে এড কৰিলো হালধি পাউডাৰ তাৰ পিছত এড কৰিলো জিৰা পাউডাৰ নেক্সট মই ইয়াতে এড কৰিছো একেবাৰে কম পৰিমাণৰ ৰেড চিলি পাউডাৰ এতিয়া মই মছলাৰ লগত এই পেষ্টখিনি খুব ভালদৰে মিক্স কৰি দিম ভালদৰে মিক্স হৈ যোৱাৰ পাছত এতিয়া মই ইয়াতে এড কৰিম অলপমান সস আৰু এই সসখিনি হৈছে মই ঘৰতে বনোৱা এতিয়া সসৰ লগত পেষ্টখিনি খুব ভালদৰে মিক্স হৈ গ'ল নেক্সট মই ইয়াতে এড কৰিম কাটি লোৱা বিলাহী কেইটা এতিয়া আটাইখিনি বস্তু মই খুব ভালদৰে মিক্স কৰিম নেক্সট মই ইয়াতে এড কৰিলো সোৱাদ অনুসাৰে নিমখ আৰু এয়া হৈছে মান ধনিয়াখিনি ইয়াৰে মই হাফে দিম হাফ মই পিছত এড কৰিম এতিয়া গোটেইখিনি বস্তু মই খুব ভালদৰে মিক্স কৰি দিম এতিয়া একেবাৰে লো ফ্লেম কৰি মই প্ৰায় 5 মিনিট মানৰ বাবে ঢাকন দি দিম প্ৰায় 5 মিনিট মান হৈ গ'ল মই এটা চেক কৰিবলৈ লৈছো এতিয়া মই ইয়াতে প্ৰায় হাফ কাপ মান পানী মিহলাই দিম এতিয়া মই আকৌ 5 মিনিট মানৰ বাবে ঢাকন দি দিম এতিয়া প্ৰায় 5 মিনিট মান হৈ গ'ল নেক্সট মই ইয়াতে এড কৰিম ফ্ৰাই কৰি থোৱা মাছ কেইপিচ যেহেতু মই মাছ কেইপিচ হাফ ফ্ৰাই কৰিছো সেই কাৰণে মাছ কেইডোখৰ মই লাহে লাহে গ্ৰেভি লগত মিহলাই দিম নহলে ভাগি যোৱাৰ ভয় থাকে
এতিয়া মই প্ৰায় হাফ কাপ মান পানী মিহলাই দিম এতিয়া লো ফ্লেম কৰি মই প্ৰায় 5 মিনিট মান ঢাকন দি দিম এতিয়া প্ৰায় 5 মিনিট মান হৈ গ'ল এতিয়া সৰিহ আৰু মগজ দি বনোৱা ইলিশ মাছৰ এই ৰেচিপিটো প্ৰায় ৰেডিয়ে হৈ গৈছে শেষত মই এতিয়া বাকি থকা মান ধনিয়াখিনি দি দিম মান ধনিয়াৰ স্মেলটো ইলিশ মাছৰ লগত বিৰাটে ধুনীয়া লাগে এতিয়া মই ঠাৰিৰে হৈতে কেইটামান জলকীয়া দি দিম এনেদৰে জলকীয়া দিলে স্মেলটো বিৰাটে ধুনীয়া হয় আৰু খাবলৈ একেবাৰে জ্বলা নহয় মোৰ আজিৰ ৰেচিপি মগজ আৰু সৰিহ দি বনোৱা ইলিশ মাছ একেবাৰে ৰেডি ইয়াৰ স্মেল আৰু কালাৰটো কিন্তু বিৰাটে ধুনীয়া হৈছে আপোনালোকেও এনেদৰে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰি জনাবলৈ মোক নাপাহৰিব আৰু নেক্সট স্যাটাৰডে নতুন এটা ৰেচিপি লৈ আকৌ লগ পাম আজিলৈ আহো বাই বাই